নমস্কাৰ বন্ধু-বান্ধৱীসকল স্বাগতম জনাইছো অন্য এটা জিকে ভিডিঅলৈ আজিৰ ভিডিঅটোত আছে ইণ্ডিয়া ৰিলেটেড কেইটামান জানিবলগীয়া গুৰুত্বপূৰ্ণ জিকে প্ৰশ্ন এই প্ৰশ্নবোৰৰ উত্তৰ যদি আপুনি আগৰ পৰাই জানে তেনেহলে মই উত্তৰ কোৱাৰ আগতে আপুনি উত্তৰবোৰ দিবলৈ যত্ন কৰিব পলম নকৰি ভিডিঅটো আৰম্ভ কৰো আহক চেনেলটোলৈ যদি নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু প্ৰথম প্ৰশ্নটো আছে নেম অফ দা ফাৰ্ষ্ট এটমিক সাবমেৰিন অফ ইণ্ডিয়া ভাৰতৰ প্ৰথম পাৰমাণৱিক সাবমেৰিনখনৰ নাম কি আৰু ইয়াৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপচন বি INS চক্ৰ এইটো হ'ল ভাৰতৰ প্ৰথম পাৰমাণৱিক সাবমেৰিন নেক্সট কোৱেশ্চন ইণ্ডিয়াছ ফাৰ্ষ্ট ওমেন প্ৰেসিডেন্ট ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি কোন হৈছিল শুদ্ধ উত্তৰটো হ'ব অপচন এ শ্ৰীমতী প্ৰতিভা পাটিল তেওঁ ভাৰতৰ প্ৰথম গৰাকী মহিলা ৰাষ্ট্ৰপতি আছিল নেক্সট কোৱেশ্চনটো আছে হোৱেৰ ৱাজ দা ফাৰ্ষ্ট পোষ্ট অফিচ ওপেনড ইন ইণ্ডিয়া ভাৰতৰ প্ৰথম ডাকঘৰটো ক'ত স্থাপন কৰা হৈছিল অপচন বি কলকাতা ইন 1727 1727 চনত কলকাতাত ভাৰতৰ প্ৰথমটো ডাকঘৰ স্থাপন কৰা হৈছিল নেক্সট কোৱেশ্চনটো আছে নেম অফ দা ফাৰ্ষ্ট ফৰেন ৰেচিপিয়েন্ট অফ ভাৰত ৰত্ন লাভ কৰা প্ৰথম বিদেশীজন কোন আছিল আৰু উত্তৰ হ'ব অপচন এ খান আব্দুল গফৰ খান তেওঁ আছিল ভাৰত ৰত্ন লাভ কৰা প্ৰথম গৰাকী বিদেশী তেওঁ আফগানিস্তানৰ আছিল আৰু যদি আপুনি জানে যে ভাৰত ৰত্ন লাভ কৰা প্ৰথম অসমীয়া কোন তেনেহলে আপুনি উত্তৰটো কমেন্ট কৰি ক'বলৈ একেবাৰে নাপাহৰিব নেক্সট কোৱেশ্চনটো আছে নেম অফ দা ফাৰ্ষ্ট চাইনিজ পিলগ্ৰিম টু ভিজিট ইণ্ডিয়া ভাৰত ভ্ৰমণ কৰা প্ৰথম চীনা পৰিব্ৰাজক কোন আছিল আৰু ইয়াৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপচন এ ফা হিয়েন তেওঁ আছিল ভাৰত ভ্ৰমণ কৰা প্ৰথমজন চীনা পৰিব্ৰাজক আৰু যদি আপুনি জানে যে অসমলৈ অহা প্ৰথম চীনা পৰিব্ৰাজক কোন আছিল তেনেহলে নিশ্চয় কমেন্ট কৰি কওক নেক্সট কোৱেশ্চনটো আছে হোৱেৰ ইজ ইণ্ডিয়াছ ফাৰ্ষ্ট নিউক্লিয়াৰ চেণ্টাৰ ভাৰতৰ প্ৰথম পাৰমাণৱিক কেন্দ্ৰটো ক'ত আছে শুদ্ধ উত্তৰটো হ'ব অপচন বি তাৰাপুৰ ভাৰতৰ প্ৰথমটো পাৰমাণৱিক কেন্দ্ৰ ক'ত স্থাপন কৰা হৈছিল অপচন বি তাৰাপুৰত মনত ৰাখি যাব নেম অফ দা ফাৰ্ষ্ট ইউনিভাৰ্চিটি অফ ইণ্ডিয়া ভাৰতৰ প্ৰথম বিশ্ববিদ্যালয়খনৰ নাম কি আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি নালন্দা ইউনিভাৰ্চিটি এইখন হ'ল ভাৰতৰ প্ৰথমখন বিশ্ববিদ্যালয় নেক্সট কোৱেশ্চনটো আছে নেম অফ দা ফাৰ্ষ্ট ইলেকশ্যন কমিছনাৰ অফ ইণ্ডিয়া ভাৰতৰ প্ৰথম নিৰ্বাচনী আয়ুক্ত কোন আছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ সুকুমাৰ সেন তেওঁ আছিল ভাৰতৰ প্ৰথম গৰাকী নিৰ্বাচনী আয়ুক্ত নেক্সট কোৱেশ্চনটো চাওঁ হোৱাট ইজ দা নেম অফ দা ফাৰ্ষ্ট ব্ৰিটিছ টু ভিজিট ইণ্ডিয়া ভাৰতলৈ অহা প্ৰথম ইংৰাজজনৰ নাম কি আছিল আৰু ইয়াৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপচন এ হকিন্স তেওঁ আছিল ভাৰতলৈ অহা প্ৰথমজন ইংৰাজ নেক্সট কোৱেশ্চন নেম অফ দা ফাৰ্ষ্ট পাৰসন টু গেট পৰমবীৰ চক্ৰ লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় কোন আছিল আৰু ইয়াৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপচন ডি মেজৰ সোমনাথ শৰ্মা তেওঁ পৰমবীৰ চক্ৰ লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় আছিল নেক্সট কোৱেশ্চনটো আছে নেম অফ দা ফাৰ্ষ্ট ইণ্ডিয়ান টু উইন নোবেল প্ৰাইজ নোবেল বঁটা বিজয়ী প্ৰথম ভাৰতীয় কোন আছিল অপচন এ ৰবীন্দ্ৰনাথ ঠাকুৰ নেক্সট কোৱেশ্চনটো আছে নেম অফ ফাৰ্ষ্ট ইণ্ডিয়ান পাইলট ভাৰতৰ প্ৰথম পাইলট কোন হৈছিল উত্তৰ হ'ব JRD টাটা নেক্সট কোৱেশ্চনটো আছে নেম অফ দা ফাৰ্ষ্ট ইণ্ডিয়ান মিছাইল ভাৰতৰ প্ৰথম ক্ষেপণাস্ত্ৰটোৰ নাম কি আছিল শুদ্ধ উত্তৰটো হ'ব অপচন বি পৃথিৱী এইটো আছিল ভাৰতৰ প্ৰথমটো ক্ষেপণাস্ত্ৰ নেক্সট কোৱেশ্চন ফাৰ্ষ্ট ইণ্ডিয়ান ৰেচিপিয়েন্ট অফ অস্কাৰ এৱাৰ্ড অস্কাৰ বিজয়ী প্ৰথম ভাৰতীয় কোন আছিল আৰু ইয়াৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপচন ডি ভানু আথায়া তেওঁ গান্ধী ফিল্মখনৰ বাবে অস্কাৰ পুৰস্কাৰ লাভ কৰিছিল নেক্সট কোৱেশ্চনটো আছে নেম অফ দা ফাৰ্ষ্ট ইণ্ডিয়ান হু ৰিচড সাউথ পোল দক্ষিণ মেৰু গৈ পোৱা প্ৰথম ভাৰতীয় কোন আছিল আৰু ইয়াৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপচন বি কোল আইকে বাজাজ তেওঁ আছিল দক্ষিণ মেৰু গৈ পোৱা প্ৰথম ভাৰতীয় নেক্সট কোৱেশ্চনটো আছে নেম অফ দা ফাৰ্ষ্ট স্পেচ টুৰিষ্ট অফ ইণ্ডিয়া ভাৰতৰ প্ৰথম মহাকাশ পৰ্যটকজনৰ নাম কি আছিল উত্তৰটো হ'ব অপচন ডি সন্তোষ জৰ্জ তেওঁ আছিল ভাৰতৰ প্ৰথম গৰাকী মহাকাশৰ পৰ্যটক নেক্সট নেম অফ দা ফাৰ্ষ্ট ইণ্ডিয়ান টু গেট জ্ঞানপীঠ এৱাৰ্ড জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম ভাৰতীয় কোন আছিল আৰু উত্তৰটো হ'ব অপচন ডি জি শংকৰ কুৰুপ তেওঁ জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় আছিল নেক্সট কোৱেশ্চনটো আছে নেম অফ দা ফাৰ্ষ্ট ডেপুটি প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া ভাৰতৰ প্ৰথম উপ প্ৰধানমন্ত্ৰীজনৰ নাম কি আছিল উত্তৰটো হ'ব অপচন বি চৰ্দাৰ বল্লভ ভাই পেটেল তেওঁ আছিল ভাৰতৰ প্ৰথমজন উপ প্ৰধানমন্ত্ৰী ভাৰত ৰত্ন লাভ কৰা প্ৰথম ভাৰতীয় কোন আছিল নেম অফ দা ফাৰ্ষ্ট ইণ্ডিয়ান টু গেট ভাৰত ৰত্ন এৱাৰ্ড আৰু ইয়াৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপচন এ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন তেওঁ ভাৰত ৰত্ন লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় আছিল মই আপোনালোকক অকমান আগতে সুধিছিলো যে ভাৰত ৰত্ন লাভ কৰা প্ৰথম গৰাকী অসমীয়া কোন আছিল যদি আপুনি উত্তৰটো জানে কমেন্ট কৰি কওক
নেক্সট আৰু একেবাৰে শেষৰ প্ৰশ্নটো আছে নেম অফ দা ফাৰ্ষ্ট ওমেন অফ ইণ্ডিয়া টু গেট অশোক চক্ৰ অশোক চক্ৰ লাভ কৰা প্ৰথম ভাৰতীয় মহিলা কোন আছিল আৰু ইয়াৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপচন ডি নিৰ্জা মিশ্ৰ তেওঁ অশোক চক্ৰ লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় আছিল আৰু এই কেইটা আছিল আজিৰ কেইটামান গুৰুত্বপূৰ্ণ ইণ্ডিয়া ৰিলেটেড জিকে প্ৰশ্ন আৰু আজি আপোনালোকৰ বাবে মই এটা প্ৰশ্ন লৈ আহিছো নেম অফ দা ফাৰ্ষ্ট ওমেন গভৰ্ণৰ অফ ইণ্ডিয়া ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল কোন আছিল চাৰিটা অপচন আছে সৰোজিনী নাইডু সুষমা স্বৰাজ ইন্দিৰা গান্ধী আৰু স্মৃতি ইৰাণী যদি আপুনি উত্তৰটো জানে তেনহলে কমেন্ট কৰি কওক ভিডিওটো যদি ভাল লাগিলে তেনহলে লাইক কমেন্ট আৰু বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ জয় অসম